Hello everyone, welcome back to my channel. আৰু আজি পুৰা বিহুৰ সাজত ওলাইছো ভাবিছে চাগে আবতৰত বিহুৰ সাজ কেলে পিন্ধিলো আৰু হাসে এটা কাম আপোনালোকক দেখাই থাকিম এতিয়া কৈ নিদু কি কাম হয় আৰু অকন পাছতে সকলোখিনি গম পাব আৰু ক'ত যাও কি কৰো সকলোখিনি দেখাই থাকিম এয়া ভন্টি ওলাই গল আমি দুইজনী এটা ৰেডি আৰু তাইও পুৰা এয়া বিহুৰ সাজ পিন্ধি আছে আৰু মই মোৰ গুটেই গেটাপটোক দেখাই আছো আমাক নিবলে গাড়ী আহি আছে হেতু কাৰণে আমি ৰৈ আছো এয়া গাড়ী আহি আমাৰ পাই গলহি এতিয়া আমি গাড়ীত আহি আছো এফালে আছে পাপৰি বাইদেউ আৰু এয়া বুলবুলি আৰু এফালে ভন্টি আছে আৰু আগতো আছে দুজনী আৰু এতিয়া আমি আহি আছো এতিয়া ক'ত যাওঁ লোক দেখাই থাকিম আহি পালোহি এতিয়া আয়ঙকম ৰিজৰ্ট আৰু এয়া বাহিৰত বৰষুণ দি আছে অকন ফাৰ্ষ্টতে আহিছিলো আয়ঙকম ৰিজৰ্ট আৰু ইয়াৰ লোকেশ্যনটো এতিয়া চেঞ্জ হ'ল আৰু বেলেগ এঠাইত গৈ আছো এতিয়া আমি আহি পাই গলোহি ডেকা চাং আৰু এতিয়া ডেকা চাঙতে হ'ব আৰু বাকীখিনি মই লগক দেখাই দিছো আছে অৰ্চিতা আৰু এইফালে দীপিকা হাই কৈ দে আৰু এইফালে বুলবুলি আৰু এইফালে আমাৰ তৰালি আমি আকৌ বহুত দিনৰ মূৰত একেলগ হৈছো হয় নাই বাৰু বহুত দিন আমাৰ কোনো প্ৰগ্ৰাম হোৱা নাছিলে আৰু এতিয়া বহুত দিনৰ মূৰত আমি আজি একেলগ হৈছো আৰু দেখাই থাকিম কি কৰো অকণমান বতৰটো ইমান বেয়া হৈ আছিলে চব কিন্তু এতিয়া একদম বহুত ধুনীয়া হৈ গৈছে আমাৰো পুৰা মন ভালেই গৈছে আৰু এতিয়া আমি ফটো আৰু ৰিলচ লৈ ললো আৰু আজি আমি লগ পালো কাক লগ পালো মই আপোনালোকক দেখাই আছো এতিয়া লগ পালো এগৰাকী মেম आपका नाम मंजू माजुली कब आया माजुली तो आज ही आए हम पहले हम जोरात थे फिर अभी माजुली कैसा लगा माजुली बहुत अच्छा तुम लोग बहुत सुंदर हो आप बहुत सुंदर है सभी ग्रुप बहुत सुंदर है और आप लोगों के साथ काम करके मुझे बहुत अच्छा लग रहा है थैंक यू सो ये आपका ब्लॉग है हाँ रश्मि एंटरटेनमेंट चैनल का नाम हाँ तो रश्मि एंटरटेनमेंट को लाइक सब्सक्राइब और पसंद कीजिएगा আজি মই লগ পালো সমুজ্জ্বল ছাৰক আৰু আপোনাক লগ পাই বহুত ভাল লাগিলে আৰু কাম কৰিবলৈ পাই মানে আজি সৌভাগ্য হ'ল আৰু আপোনাৰ লগত কাম কৰিবলৈ পালো আৰু আমাক লগ পাই আপোনাৰ কেনেকুৱা লাগিলে ভাল লাগিল মাজুলী মই একচুৱেলি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত অলপ বেছি সময় পোৱা হ'লে ভাল আছিল কিন্তু বিৰাট কম সময় তথাপি ভাল লাগিছে গোটেইখিনি কাম হৈ যাব লৈছে প্ৰথম আমাৰ বতৰ খুব বেয়া আছিল তাৰপিছত ঠিকে ঠাকে আহি পালোঁ আৰু এটা সময়ত আহিব নোৱাৰিম বুলিয়ে ভাবিছিলোঁ কিন্তু ভাল লাগিল তোমালোকে ইমান কষ্ট কৰি আহিলা আমাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু যেতিয়া আমাৰ কামটো হৈ যাব তোমালোকে দেখা পাবা আৰু থেংকছ এভৰিৱান আৰু লগ পাম মাজুলীলৈ আহিম কাম লৈ নহয় নেক্সট টাইম ফুৰিবলৈ আহিম ৰাস চাবলৈ আহিব ৰাস আহি আছে এতিয়া একদম এতিয়া আমাৰ এয়া চব ভিডিঅ' ফটো লোৱা হৈ গ'ল আৰু আজি কৰা আমাৰ এই কামটো আপোনালোকে ক'ত কেতিয়া দেখিবলৈ পাব মই আপোনালোকক আপডেট দি দিম আৰু এইটো হৈছে আমাৰ হোল টিমটো সাবস্ক্ৰাইব কৰি দিও কৰিম কেচি ডিজিটেল ফিল্মছ আপোনালোকক কেচি ডিজিটেল ফিল্ম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া সকলো যাবলৈ ওলাইছে আমিও যাম এতিয়া যোৱাৰ আগতে আপোনালোকক নদীৰ কাষৰ পৰিৱেশটো আকৌ এবাৰ দেখাই দিছোঁ নদীত পানী বাঢ়িয়ে আছে এয়া আৰু এইফালে দুটা একেলগে খাইছে কেনেকুৱা মানে এজনী ৰাইড কহি আৰু এতিয়া এয়া আমাৰ চব ভিডিঅ' ফটো লোৱা হৈ গ'ল খবৰ এতিয়া ভাগৰ লাগিছে আৰু আমি ক'ত গ'লো এতিয়া ঘৰলৈ যাম আৰু চবৰে কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিলে বহুত দিনৰ মূৰত আমি আকৌ এটা প্ৰগ্ৰেম কৰিলোঁ বহুত ভাল লাগিলে চবকে লগ পাই আৰু আপোনালোককো দেখাবলৈ অকণ চেষ্টা কৰিলোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে আৰু এইফালে এয়া মেম আমাৰ লগত আছে মেমেও আজি বহুত ধুনীয়াকৈ নাচিলে ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে আপুনি যদি মোৰ চেনেলত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব পুনৰ অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই গাইজ